এতিয়া ঠাণ্ডা দিন পৰিছে আৰু আমি লাই শাক নাখাম এইটো জানো হ'ব পাৰে? নোৱাৰে ন? সেইকাৰণে আমিও আজি ঘৰত লাই শাক বনাবলৈ লৈছোঁ। আৰু দেখিছেনে লাই শাকখিনি ধুনীয়াকৈ শিপাটো এৰাই লৈছোঁ। আৰু এৰাই লৈ এয়া দেখিছেনে টিং এটাতে পানী অলপ লৈ ধুনীয়াকৈ অলপ সময় তিয়াই থৈছোঁ। মানে মিনিমাম আধা ঘণ্টাৰ বাবে তিয়াই থৈ দিছোঁ, যাতে তাত লাগি থকা বালি চালিবোৰ নাইকিয়া হৈ যায়। আৰু দেখিছেনে পানীত আধা ঘণ্টামান তিয়াই থোৱাৰ পাছত ধুনীয়াকৈ শাককেইডাল ধুই লৈছোঁ। ধুই এয়া মিহি মিহিকৈ কুটিছোঁ। আৰু চাওকচোন গোটেইখিনি কাটি ল'লোঁ। কাটি আমি এতিয়া কেৰাহী বহালোঁ। যিহেতু মই জুইত বনাম সেয়ে জুইত কেৰাহীটো বহাই তেল অলপ দিলোঁ। দি পেলাই আহিছেনে পাঁচফোৰণ দিছোঁ আৰু শাকখিনি দি দিলোঁ। শাকখিনি গোটেইখিনি দি দিছোঁ দেই। দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ আৰু হালধি নিমখ দিছোঁ। তাৰপাছত আকৌ সিজিবলৈ অকণ ঢাকি দিলোঁ। অলপ সিজাৰ পাছত ধুনীয়াকৈ অলপ পানী অলপ দি দিলোঁ। আৰু দেখিছেনে তৰকাৰীখিনি উতলাৰ পাছত ইয়াত মাছ দি দিছোঁ। মাছ দি অলপ সময় ঢাকি দিলোঁ আৰু উতলিবলৈ দিছোঁ। আৰু এয়া দেখিছেনে আমাৰ লাই শাকৰ তৰকাৰী হৈ গ'ল। আৰু এয়া খাবলৈ উলিয়াই আছোঁ। গৰমে গৰমে খাই যে কি যে সোৱাদ। আৰু ধুনীয়াকৈ তৰকাৰীখিনি মই উলিয়াই ল'লোঁ। আৰু এতিয়া মই ভাত খাওঁ দেই। আজিলৈ বাই সকলোকে।